নমস্কাৰ সকলোকে অসমীয়া পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম এটা কাচকলৰ ৰেচিপি। যদি আপোনালোকে এই ৰেচিপিটো চাই ভাল পায় তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব আৰু কাষত থকা সৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু আমি বনোৱাৰ ধৰণে আপোনালোকেও এদিন বনাই খাই চাব। কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব এই ৰেচিপিটো আপোনালোকৰ কেনে লাগিল। তেন্তে চাই লওঁ আহক এই ৰেচিপিটো কেনেধৰণে বনোৱা হয়। এই ৰেচিপিটো বনাবৰ বাবে মই ইয়াত লৈছোঁ 4টা কাচকল। মই অলপ লৈছোঁ গোটা জিৰা, হালধি, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, নিমখ আৰু ইয়াত লৈছোঁ জিৰা পাউডাৰ আৰু এইফালে লৈছোঁ অলপ জালুকৰ গুড়ি আৰু ইয়াত মই লৈছোঁ কেইফুটামান নহৰু, আদা। এইফালে মই লৈছোঁ কেইখিলামান নৰসিংহ পাত। ইয়াত মই লৈছোঁ লং, ইলাচি, দালচেনি। ইয়াত মই লৈছোঁ দুখিলামান তেজপাত। এতিয়া মই ইয়াত লৈছোঁ 2টা বিলাহী আৰু মই কাচকলখিনি এনেধৰণে কাটি ল'ম। এয়া চাওক, মই এনেধৰণে কাচকলখিনি কাটি ল'লোঁ। এতিয়া মই কাচকলখিনি কুকাৰ এটাত চিটি মাৰি চাওক, মোৰ কাচকলখিনি 5টামান চিটি মৰাৰ পিছত হৈ গ'ল। এতিয়া মই এইখিনি জালি খৰাহীতে উলিয়াই লৈছোঁ। এতিয়া অলপ সময় পিছত মই বাকলিখিনি অলপ এৰাই ল'ম। এইখিনি মই বাকলিখিনি এৰুৱাই ল'লোঁ। এতিয়া মই ইয়াত দিম অলপ জালুকৰ গুড়ি। এতিয়া মই ইয়াত দিছোঁ অলপ ধনিয়া পাউডাৰ, অকণমান দিছোঁ জিৰা পাউডাৰ, ইয়াত দিছোঁ মই অলপ লাল মিৰ্চ পাউডাৰ আৰু ইয়াত দিছোঁ অলপ নিমখ। এতিয়া মই ইয়াত দিম অকণমান মিঠাতেল। এতিয়া মই এইখিনি ভালদৰে সানি ল'ম। এতিয়া মই ইয়াত অকণমান পিঁয়াজ কাটি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে সানি ল'লোঁ। এতিয়া মই এনেধৰণে লাডু এটা কৰি এইখিনি চাওক, এনেধৰণে মই লাডু বনাই ল'লোঁ। এতিয়া মই এইখিনি ভালদৰে পেষ্ট এটা বনাই লওঁ। এতিয়া মই ইয়াত কেৰাহী এখন গৰম হ'বলৈ দিছোঁ আৰু ইয়াত মই এতিয়া দিম মিঠাতেল। মিঠাতেলখিনি গৰম হোৱাৰ পিছত এতিয়া মই এইখিনি এটা এটাকৈ তেলত দি দিম। এয়া চাওক, লাডুখিনি অলপ ৰঙচুৱা টাইপৰ হৈছে, মানে এইখিনি হৈ গ'ল। এতিয়া মই ইয়াত নন ষ্টিকি কেৰাহী এখন গৰম হ'বলৈ দিছোঁ। ইয়াত মই এতিয়া তেলখিনি দি দিম। ইয়াত কেৰাহীখন গৰম হ'ল। এতিয়া মই ইয়াত দিম লং, ইলাচি, দালচেনি। ইয়াত দিছোঁ মই 2খিলা তেজপাত। এতিয়া মই ইয়াত পিচি থোৱা পেষ্টখিনি এড কৰি দিছোঁ। এতিয়া মই ইয়াত মছলাবোৰ এড কৰি দিছোঁ। এতিয়া মই ইয়াত মছলাখিনি এড কৰাৰ পিছত এইখিনি মই ভালদৰে ভাজি লওঁ। ইয়াত মই এতিয়া অকণমান নিমখ এড কৰি দিছোঁ। এতিয়া মই ইয়াত একেবাৰে উতলা গৰম পানী অকণমান এড কৰি দিছোঁ। গৰম পানী, উতলা গৰম পানী। এইফালে চাওক, 15 মিনিটমানৰ পিছত মই ইয়াত বলকেইটা এড কৰি দিছোঁ।
এতিয়া মই এইখিনি ভালদৰে ঢাকোন এখন দি ঢাকি থৈ দিম একেবাৰে শেষত মই ইয়াত দিছোঁ অলপ বাটাৰ এইখিনি আমাৰ হৈ গ'ল ইফালে চাওক এয়াই আছিলে আমাৰ কুফ্তা কাৰী ৰেচিপি যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়া আছিলে ধন্যবাদ